নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ পুৰা পোজ দি কিনে ৰখি আছোঁ আৰু তো আজি আছোঁ ঘৰতে ডিউটি ছুটি ল'লোঁ বহুত দিন হ'ল ডিউটি ছুটি লোৱা হোৱা নাছিলে তো আজি ল'লোঁ ডিউটি ছুটি আৰু মই ডিউটি ছুটি ল'লে জানিছে আৰু আমাৰ এখেতেও ল'ব কেনেকৈ দেখা আৰু সেইফালে আদি শুই আছে সিও ছুটি ল'লে আৰু এতিয়া ঘৰৰ কাম আছে বহুত যিহেতু আহি কিনে মানে ঘৰ চৰ চাফা কৰিবলৈ ইমান টাইম নহয় ন সেইটো কাৰণে ঘৰ নৰ্মেল এনেকৈ যেনেকৈ চফাই আজি কিন্তু পূৰা ঘৰ পূৰা ক্লিন কৰি দিম আৰু এইফালে ভাত খোৱা কাঁহী বাতি একদমমান পৰি আছে আৰু মানে ৰাতিও ভাত আমি আছিলে খাই মেলি মানে ৰাতি ইমান ভাত খোৱা নহ'ল তো সেইটো কাৰণে থৈ দিছিলোঁ আৰু চিকেন এইফালে চিকেন বনাইছিলোঁ আছে আৰু দুপিচমান দিনত খাই দিম তো আৰু এইফালে আমাৰ মাছখিনিও চফা কৰিবলৈ আছে বহুত দিন হ'ল চফা কৰা হোৱা নাই তাৰপিছত এইফালে আদিৰ বেল আৰু এইফালে হৈছে আদিৰ এটা কালি মই চাৰ্ট এটা আনিছিলোঁ দেই আদিলে তো এতিয়া মানে ভালেই লাগিছে কিন্তু তাৰ কাৰণে অলপমান ডাঙৰ হৈছে বুলি কৈছে সেইটো কাৰণে চেঞ্জ কৰি দিম বুলি কৈছে আৰু এইফালে তো আজি দিনটো কি কৰোঁ ক'ৰবাততো যোৱা হোৱা নহ'ব চাগে কিন্তু হ'লেও মানে দিনত ঘৰটোত কি কৰি থাকোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে বাথৰুমত কাপোৰো একদম ৱাশ্বিং মেচিন একো নাই সেইটো কাৰণে হাতেই ধুবলগীয়া হ'ব সেইটো কাৰণে থৈ দিছোঁ গোটাই মেলি আৰু এইফালে আমাৰ ফ্লিপকাৰ্টৰ পৰা কালি ন'ৱাৰ এটা আমি অৰ্ডাৰ দিছিলোঁ আমি নহয় মানে মই আদিৰ চেভিং দাড়ি কাটিবৰ কাৰণে অৰ্ডাৰ কৰিছে নিজে ঘৰত কাটিব বোলে আৰু এইফালে হৈছে আমাৰ কাছজনী খাবলৈ দিয়া হৈ গ'ল এতিয়া অকণমান ইয়াত ৰ'দত থ'ম আৰু এইফালে হৈছে আমাৰ ককাইদেউ এইফালে গেম খেলি আছে এংগ্ৰি বাৰ্ডছ কোনে কোনে খেলি ভাল পায় ক'ব আৰু সেয়া ভিডিঅ'টো চাই থাকক শেষলৈকে কাম কৰিম বুলি বহি আছোঁ অথনিৰ পৰা এতিয়া বাজিলে 10টা বোলে বাজিলে 11টা 1 হ'ল আৰু এইফালে আমাৰ এখেতে খাই লৈছে ডিঙি গুৰিলৈকে গেছ হৈছে বোলে দোকানৰ পৰা স্প্ৰাইট আৰু জলজিৰা আনি খাব এতিয়া ৰাতি মাংস আছিলেতো পুৰা দবাই দিছে ভালকৈ পুৰা একদম ভালকৈ খাই দিছে আৰু একদম খাই লৈ শুলে এঘণ্টামান শুই মেলি একদম নোৱাৰিছেই মানে জলজিৰা আন আৰু স্প্ৰাইট এটা লৈ আনগৈ বুলি এই আনিছোঁ এতিয়া খাব দেই এতিয়া চাব পাৰ কিয় পাৰ গোন্ধ করছি জানা पिपरो आउट मिस हो ना सत्तर है खाली पूरा ये ही जरा ये क्या कुकुर है हंसा कोई पर गैस से सोची के लिए स्प्राइट और जलजीरा खाई ले बहुत भाले ভাল লাগলে না ए सागे सागे ভাল লাগে না ইনস্ট্যান্ট মেডিসিন না কো আৰু এতিয়া কামখিনি কৰিম আৰু এতিয়া লাহে ধীৰে মতে সোয়ে অধৰটা মতে পৰে তাৰপিছত এইফালে আমাৰ আজি সব ৰুমতে মানুহ আছে সবৰে ছুটি এইফালেও কাপোৰ মেলিবলৈ জাগা নাই আমাৰ সেইটোৱে বহুত দুখ মানে ইয়াতে কাপোৰ মেলিব জাগা নাই এইফালে মেলি থৈছে সিহঁতি আৰু মই মেলি থৈছোঁ আমাৰ ব্লেংকেটখন এইফালে আকৌ সিহঁতৰ ব্লেংকেট এইফালে মুঠতে জাগাই নাই ক'তো চাওঁ যে ধুই মেলি কাপোৰটো একদমমান পৰি আছে বাথৰুমত চাই থাকক ভিডিঅ'টো গাইজ দেখিছেনে একদম ছুটি দিনতো মানে ৰেষ্ট ল'ম বুলি ছুটি লোৱা হয় কিন্তু নহয় একদম কাম কৰাতে দিনটো যায়গৈ এতিয়া বাজিলে 12:30 ঘৰ চৰ ঝাৰু মাৰি এটালো
তাৰপিছত ক'তো নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু যাম নেকি। মানে আমাৰ এজন ষ্টাফৰ তাৰ ল'ৰাটো আজি 1 বছৰ হৈছে, বাৰ্থডে পাৰ্টি দিছে, তো মানে বাৰ্থডে পাতিছে আৰু আমাক মাতিছে। আমি দুজন যাম বুলি ভাবিছোঁ সন্ধিয়াকৈ। আৰু সেয়াই আৰু এতিয়া কাম চাম কৰি লওঁ, ভাত বনাম। ৰাতিৰ মাংস মই পূৰা ফ্ৰাই কৰি কিনে 2-2মান থৈ দিছিলোঁ আৰু ৰাতিপুৱা লাই শাকৰ লগত বনাম বুলি। আমাৰ ইয়াত যিহেতু লাই শাক নাপায়, মানে পায় বহুত কম, আৰু ওচৰত নহয়, ইমান ওচৰত নহয়, অলপ দূৰ যাব লাগে। কিন্তু কালি গ'লোঁ, লৈ আহিলোঁগৈ, তো এতিয়া বেয়াই হ'ব হ'ল। আৰু এইফালে লাইখিনি, মানে লাই শাক মানে কি একদম পূৰা অৰিজিনেল যোনটো লাই শাক সেইটো নহয়, তাৰ কিবা মূলা পাতৰ নিচিনাহে হ'লেও সর পাতা ধরে ধরছি হা লাই শাকৰ গোন্ধটো অলপ অলপ আহিছে। আৰু একো নাই, বনাম আজি। বহুত দিন হ'লে, বহুত দিন মানে ঘৰত যাওঁতে মই খোৱা নাছিলোঁ, তেতিয়া সেইটো ছিজনে নাছিলে। এতিয়া এইটো ছিজন, আৰু ঘৰত যাওঁতেতো নাখালোৱেই। তাৰপিছত এতিয়া খুব বেছি সঁচা কথা ক'ব গ'লে 3-4 বছৰমান হৈ গ'ল চাগে মই লাই শাক মুখত দিয়ে পোৱা নাই। ইয়াত নহ'লে ঘৰত ক'তোৱে দি পেলাই মোক মানে আগতেও বহুত দিন হ'ল মুঠতে মই খোৱাই নাছিলোঁ। তো एक मूवी बना रहा क्या मैं তো সেইটো কাৰণে এতিয়া আজি বনাম বুলি ভাবিছোঁ। আৰু हो गया बस हो गया वो खत्म দাইল বনাম আৰু মাংস আছে 2-2মান, লাই শাকৰ লগত বনাই দিম আৰু সেনেকৈ খাম। আৰু ৰাতি গৈ কিনে তাত পাৰ্টি খাম, গৈ পূৰা দবাম, পূৰা খাম। যিহেতু কানাডা মানুহ, মানে দাদাজন অসমীয়া হয়, बात बोलना भूल ডিব্ৰুগড়ৰ হয়। আৰু ओए যিহেতু এতিয়া কামখিনি জল্দি কৰি লৈছোঁ। আৰু যাৰ মানে বাৰ্থডে হ'ব, দাদাজন ডিব্ৰুগড় হয়, দাদাজন অসমীয়া হয়, আৰু বৌজনীহে কানাডা হয়, মানে ইয়াৰ रे रे क्या कन्नड़ा কানাডা হয়। আৰু সেইটো কাৰণে ইয়াত পূৰা কানাডাসকলে পূৰা স্পেচিয়েল মানে বহুত কিবা কিবি দিয়ে, তো কি খুৱাই তাত দেখাম আপোনালোকক। মই कड़े कड़े ई स्पेस কি মানে বহুত ইণ্টাৰেষ্টিং, মানে ইণ্টাৰেষ্ট লাগে মোৰ বাহিৰত। মানে तो घर पे नहीं हो रहा है वो घर पे थोड़ी खाना खाएगा तू কিবা কিবি বনাব তাত দিব, আৰু পূৰা স্পেচিয়েল किबा किबी उसका पत्नी थोड़ी बनाएगा क्या जब बात बोल रहा है किबा किबी ষ্টাইলত বনাব, মানে কানাডা স্টাইল কেলে বলাব তেলে বনাব। এই বন্ধ করছি রে কেলা দেখি যে মোৰ হালত চুলিত তেল লগাই থৈছোঁ, আজি চুলি ধুম বুলি একো হালা চালাত নাই, কেলা নাটক কৰি আছে। মানে অথনিৰ পৰা ই থাকিলে মানে কামটো একচুৱেলি নহয়। মানে ইফালে মোবাইল চাই থাকে, মোৰো মোবাইল চাব মন যায়। মই 5 মিনিট চাওঁতে 10 মিনিটকৈ ওপৰ হৈ যায়। আৰু সেইটো কাৰণে কি মুহূৰ্তাই মেলি কৈছিলে দেখ ଆଉ ହେଇଗଲା ମୋ ହାତ ବିନ୍ଧିଲାଣି। ভিডিঅ'টো চাই থাকক। আৰু আজি দিনতো তুমি ঘৰটোত এনেকেই টাইমটো গ'ল, কাম কৰোঁতে ৰাতিপুৱা যিহেতু খালোঁ, এতিয়া বনাম, বন্ধ কৰি দিছা আৰু। তাৰপিছত যাম সন্ধিয়া বাৰ্থডেলে। একেবাৰে বাৰ্থডেত গৈ নহয় ভাত পানী বনাম, এইবিলাক আপোনালোকক দেখাবলৈ আছে। মই কেনেকৈ কি বনাম, ভাত পানী কোন মই খাইম বাকী যিয়ে নহওক, মুঠতে বাৰ্থডেত লৈ যাম আপোনালোকক চাব। লৈ যাও বাৰ্থডে যাই খাইয়ে না এই বাৰ্থডে লৈ। আৰু এইফালে চফা কৰা হৈ গ'ল। এইজনী কাছজনী মাছৰ পোৱালি আৰু নিদিলে, আৰু এজনী এনা দিও খাই পেলালে যদিও আমি নাজানো। তো এজনীয়ে পালোঁ, আৰু এইজনী থৈ দিছোঁ এতিয়া। ইমান অকণমান। ভাত পানী হৈ গ'ল, ভাত খাবলৈ বহিলোঁ। আৰু এইফালে বনালোঁ লাই শাক আৰু মাংস, এইফালে দালি, মানে ডালমা, চব্জি চব মিক্স কৰি দিছোঁ আৰু যি আছিলে। ভাত পানী খাই অলপ ৰেষ্ট কৰি ওলাই আহিলোঁ। চাৰ্টটো যে দেখাইছিলোঁ ৰিটাৰ্ণ কৰিবলৈ বুলি, আদিও পচন্দ লগা নাই বোলে, সেইটো কাৰণে ৰিটাৰ্ণ কৰিবলৈ আহিলোঁ, ওচৰতে একদম। আৰু এই ফ্ৰকটো দেখিছে নহয়, মই ফ্ৰকটো মিছ'ৰ পৰা লৈছিলোঁ। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আৰু লগতে মোৰ ঘড়ীটো বেয়া হৈ আছে, এটা ছাইডত ঘড়ীটো লগাম বুলি ভাবিছোঁ। আৰু এইফালে চিলেক্ট কৰি আছে আদিয়ে কি লয় কি নলয়। আৰু লাষ্টত এই শ্বাৰ্টটো যোনদিনাখন মই শ্বাৰ্ট আনিবলৈ গৈছিলোঁ, সেইদিনাখনে মই ফাৰ্ষ্ট এইটোৱে চাইছিলোঁ, কিন্তু মই ভাবিলোঁ তাৰ পচন্দ নালাগিব বুলি, কিন্তু আহি আকৌ এইটোৱে পচন্দ লাগিলে বোলে। তো এইটোৱে এতিয়া শ্বাৰ্টটো লৈ লৈছে। দুইটা পিংক মিলি গৈছেগৈ আমাৰ। মই এইটো কাৰণে লৈছিলোঁ, মই মিছ'ৰ পৰা লৈছিলোঁ পিংক কালাৰ এটা, আৰু তাৰ কাৰণে পিংক ল'ম বুলিয়ে ভাবিছিলোঁ। কিন্তু মই আকৌ ভাবিলোঁ তাক ভাল নালাগিব নেকি বুলি, তো পচন্দ নকৰিব নেকি বুলি, কিন্তু সি পচন্দ কৰিলে আৰু লাষ্টত। আৰু যিহেতু বাৰ্থডে খাবলৈ যাম, খালী হাতেতো গ'লে নহ'ব, কিবা এটা লৈ লৈছোঁ পোৱালিটোলৈ। আৰু এইফালে মোৰ ঘড়ীটো মই বনাই লৈ ল'লোঁ।
আমি যাবলৈ ওলালোঁ, মানে বাৰ্থডে পাৰ্টিলৈ যাবলৈ ওলালোঁ। আৰু এইফালে আমাৰ আদি অথনি চাৰ্টটো চেঞ্জ কৰিলে, এইটো ল'লে। আৰু এইফালে মন্দিৰ পূৰা সজাই আছে ধুনীয়াকৈ, পূজা পাইছেহি যিহেতু। অ'লা বুক কৰিলোঁ আৰু এতিয়া গৈ আছোঁ। বুক কৰিলোঁ নহয়, মানে বুক কৰিছিলোঁ কিন্তু নহ'ল, কেঞ্চেল হৈ গৈছে, কি হৈছে নাজানো। ডাইৰেক্ট এখন সুধি ল'লোঁ কিমান কি ল'ব বুলি, তো এনেকৈ ডাইৰেক্টেই গৈছোঁ। অ'লা বুক কৰিলোঁ, নহয় আমনি লাগি গৈছে। আমাৰ যেতিয়া হ'লে তেনেকুৱাই হয়, যেতিয়াই মানে ক'ৰবালৈ যাম বুলি ওলাম বুক নহয়, মানে যেনেকৈ হ'লেও এনেই নৰ্মেল যেতিয়া কেতিয়াবা কিবা এনেই হ'ব তেতিয়া বুক কৰি দিব। এনেই ক'ৰবাত ইম্পৰ্টেণ্ট যদি ক'ৰবাত যাবলগীয়া থাকে ইমাৰ্জেঞ্চি, তো এনেকৈ কেতিয়াও নহয় মানে। আৰু আগততো কিমান ট্ৰেফিক আছে ঠিকনা নাই। আমি 7টা বজাতে ওলাইছিলোঁ ঘৰৰ পৰা, আৰু এতিয়া গৈ আছোঁ মানে 7:30 পৰা 7:30 বাজি গ'লে, আধা ঘণ্টা আমি ৱেইট কৰিছোঁ। আৰু ফাইনেলি আমি পালোহি, আৰু এইফালে মানুহ এজন দুজনকৈ আহি আছে। কেক কটা হোৱা নাই, কেক কাটিব আৰু এতিয়া। গিফ্ট চিফ্ট দি আহিলোঁ, ফটো চটো মাৰি আহিলোঁ। এতিয়া অকণমান কেক খাওঁ, বাৰ্থডে যিহেতু কেক নাখালে নহ'ব, তাৰপিছত খামগৈ। আৰু খাবলৈ বহিলোঁ, এইবিলাক কিবাকিবি বিৰিয়ানী চিৰিয়ানী ধেৰ কিবাকিবি, এতিয়া কৈ নাথাকোঁ, মানুহ বহুত আছে। আৰু এইফালে আমাৰ আদি খাবলৈ বহিছে, তো খাই লওঁ।